মাননীয় সাংবাদিক বন্ধুসকল, আজি এটা বিশেষ বিষয় লৈ আপোনালোকক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ মাজত আছে, আপোনালোকে সকলোৱে জানে বা সকলোৱে পৰিচিত, অসমৰ জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সচিব প্ৰধান ৰাজকুমাৰ বৈশ্য। মোৰ লগত আছে সতীৰ্থ লাচিত খানা অসম থলগিৰিৰ বিত্তীয় সম্পাদক মনোজ ডেকা। আমি আজি অসম চৰকাৰে যিটো আত্মঘাতী সিদ্ধান্ত লৈছে মদৰ ওপৰত, ইতিমধ্যে আপোনালোকে সকলোৱে জানে অসমত 1707খন বৈধ তাৰমানে লাইচেঞ্চ থকা মদৰ দোকান আছে। তাৰোপৰি 923খন বাৰ আছে আৰু দেখুওৱা সুৰৰ দোকান আছে আপোনাৰ 973খন। গতিকে ইমানবিলাক মদৰ দোকান থকাৰ পিছতো চৰকাৰে আকৌ 203খন মদৰ লাইচেঞ্চ দিয়াৰ কাৰণে যোজা চলাইছে তেওঁলোকে বা দিব তেওঁলোকে। কিন্তু কথা হ'ল, এই যিটো আত্মঘাতী সিদ্ধান্ত চৰকাৰৰ, আপোনালোকে সকলোৱে অৱগত যে অসমৰ এতিয়া যুৱ সমাজ ধ্বংসৰ পথত, মদ ড্ৰাগছ খাই সকলো পৰিয়ালতে অশান্তি। এনেকুৱা এটা পৰিয়াল নাই যিটো পৰিয়ালত নেকি আজিকালি অসমত মদ নচলে। বিয়াত মদ চলে, তুলনি বিয়াত মদ চলে, বিহু পূজা সকলোতে খালি মদৰ অবাধ প্ৰচলন। অসম চৰকাৰে মদৰ ক্ষেত্ৰত যি নীতি নিৰ্দেশনা কিছুমান বান্ধি দিছে, সেই কথাটো অতি লজ্জাজনক হৈছে এটা জাতিৰ কাৰণে। আমি দেখিছোঁ যে সকলো কথাৰ এটা সীমা থাকে। আমি দেখিছোঁ যে চৰকাৰখনে এতিয়া সীমা পাৰ হৈ গৈছে। কিমান তলত যাব পাৰে মানুহে, তাত বহু তলত গৈছে। আৰু কোনো জনতাৰ প্ৰতিবাদ বিদ্ৰোহ সেইবিলাকক তেওঁলোকে গুৰুত্ব বুলি নাভাবে। গতিকে এনে এটা পটভূমিত আমি অতি দুৰ্ভাগ্যজনকভাৱে আমি লক্ষ্য কৰিছোঁ যে বহু দল সংগঠন নিৰ্লিপ্ত হৈ আছে। আৰু বুদ্ধিজীৱী সমাজৰো এই ক্ষেত্ৰত যি ধৰণে তেওঁলোকে মতামত আগবঢ়াব লাগে, কোনো ধৰণৰ মতামত আমি দেখা নাই। ফেচবুকত দুই এটা দেখি, ফেচবুকত তাত বাহিৰে এটা বলিষ্ঠ পদক্ষেপ যিটো ল'ব লাগিছিলে। বাকী কথাটো বাদেই, মদৰ ক্ষেত্ৰত যি ধৰণৰ নিৰ্লজ্জ এটা ভূমিকা আমি দেখিছোঁ চৰকাৰৰ, আনহাতে বিদ্যালয়, অসমীয়া বিদ্যালয়সমূহ আজি চৰকাৰী পৃষ্ঠপোষকতাত, আজি অলপ সময় আগতে মই অসমীয়া ভাষা সঞ্চালকালয়ৰ পৰা আহিছোঁ। তাত মাত্ৰ এটা বৃহৎ ডিপাৰ্টমেণ্ট, 5জন কৰ্মচাৰীৰে এজন ডিৰেক্টৰ আছে। অতি দুখ লগা অৱস্থা অসমীয়া ভাষাৰ। অসমীয়া ভাষাৰ যিটো মৰ্যাদা হানি হৈছে, চৰকাৰী হেৰিটো পৰ্যায়তে সেইটো ভুলুণ্ঠিত হৈছে। গতিকে বাকী কথাটো পিছৰে। গতিকে অসমীয়া মাধ্যমক তেওঁলোকে ভৰিৰে মোহাৰি এটা সমাধিত পৰিণত কৰিছে। অসমীয়া ভাষাটো আজি চৰকাৰী আদালতত অসমীয়া ভাষা প্ৰয়োগ, এই কথাবিলাক এতিয়া এটা ভেকভাওনাত পৰিণত হৈছে। গতিকে সমান্তৰালভাৱে মদৰ প্ৰচলন বৃদ্ধি, মদৰ বিক্ৰী বৃদ্ধি, মদৰ দোকান বৃদ্ধি, আৰু একে সময়তে অসমীয়া মাধ্যমৰ স্কুলবিলাকৰ তলাবন্ধ। এই গোটেই কথাখিনি এটা জাতি ধ্বংসৰ মূল কথা। এটা জাতি যদি জাতি হিচাপে বৰ্তি থাকিব লাগে, তেতিয়াহ'লে নতুন প্ৰজন্মক আমি সেই দিশত আমি গঢ়ি তুলিব লাগিব।